হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল বুলি। আৰু এইয়া একদম ৰাতিপুৱা 8টা বাজিছে। এয়া ইমান ৰ'দ দেখিবলৈ পাইছে। আৰু মই এইয়া জলকীয়া ছিগিলোঁ, চাওক কি ধুনীয়া ধুনীয়া। আৰু ইমানে টান ৰ'দ, আৰু ৰ'দ দেখিয়ে ৰাতিপুৱা ৰ'দ দেখিয়ে মই একদম কাপোৰ ধুই দিছোঁ। একদম এনেকুৱা কাপোৰ এয়া চাওক, আমাৰ ইমান ধুনীয়া নবিতা এইটো ফুল ফুলিছে। এয়া ফুলিব আৰু ৰৈছেহে এইটো। ৰাতিপুৱা কাপোৰ ধুই এয়া মই জলকীয়াও ছিগি লৈ আছোঁ। ইমান ধুনীয়া ধুনীয়া সৰু সৰু জলকীয়া। জলকীয়া কেইটা পাকঘৰত সোমাব বুলি আজি মাছ এইকেইটাই লাগিছে। মছলা বনাবলৈ মই জলকীয়া লৈছোঁ, পিঁয়াজ লৈছোঁ, আদা লৈছোঁ, নহৰু লৈছোঁ। আদা একদম অৱস্থা নাই, ঘৰৰে হয়, ৰুইছেহে যে কমলি কমলি, তথাপি উঠাই আনিছোঁ। এয়া মাছখিনি মই এনেকৈ ফ্ৰাই কৰি লৈছোঁ। জলকীয়াকেইটা অলপ ৰঙচুৱা কৰি লৈছোঁ, পিঁয়াজ অকণমান ৰঙচুৱা কৰি লৈছোঁ, আৰু আদা আৰু নহৰুটো মই এনেকৈ কেঁচাকৈ দিম, তেতিয়াহে অলপ গোন্ধটো ধুনীয়া আহিব ন। তো আপোনালোকে পূৰা মাছৰ মছলা খাই পাইছে, কিন্তু এনেকুৱা অলপ ফ্ৰাই কৰি কিনেও খাই চাবচোন, কিন্তু ভালেই লাগে, বেয়া নালাগে, বহুত টেষ্টি। খাই চাব। এয়া ভাত খাবলৈ লৈছোঁ, ৰাজমাহ, অমিতা আৰু চাটনিটো। আৰু ইফালে মই গা চা ধুই ভাত খাবলৈ লৈছোঁ। মছলাখিনি কিন্তু ইমানেই টেষ্টি আছিলে নহয়, একদম কি ক'ম, একদম ভাষা নাই, বহুত টেষ্টি হৈছে। মই ভাত খাই উঠিলোঁ, আৰু হাঁহকেইটাৰ চেলি ভোক লাগি গ'ল। চাউল কেইটামান দিছোঁ। মানে গৰম ৰ'দত ওলাব পৰা নাই, কাপোৰখিনি সোমাই লওঁ, তথাপিও মানে একোৱে চিনি পোৱা নাই। ইমানে গৰম, কাপোৰ আধা আনিলোঁ, আকৌ আধা আছে এইখিনি ধুনীয়াকৈ। আৰু আমাৰ ইফালে নাচনী ৰেডি হ'ল নাচিবলৈ কাৰণে, একদম কাপোৰ পিন্ধাবই লাগে।